হেল্ল' এভৰিৱান এতিয়া আমি যাবলৈ ওলাইছোঁ পদ্মাথান দেৱালয়লৈ আজি বাৰ্থডে সেয়েহে অকণমান মাৰ ওচৰত আশীষ লৈ আহোঁ এয়া আমি মাৰ ওচৰত পালোহি মোৰ লগত আহিছে মোৰ সহধৰ্মিনী উপমা দাস এয়া মন্দিৰ পদ্মাথান দেৱালয় বহুত জাগ্ৰত মন্দিৰ আপোনালোকে আহিবচোন পুখুৰীৰ ফালে একবাৰ যাওঁ চাকি জ্বলালোঁ এয়া মাছবিলাক দেখিছেনে মুড়ি ছটিয়াই দিলে মাছবিলাক এনেদৰে আহে কাছ আছে মাছ আছে পাৰৰ ছাইডবিলাক এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছে বনাই আছে আপোনালোকে আহিলে দেখিব এয়া বল্ডাৰ গাঁথনি চাওকচোন এই মাছবিলাক দেখিলেই কিবা এটা ভাল লাগে অ' মাই গড দেখিছেনে এইবিলাক ৰঙা ৰঙা মাছকেইটা দেখিছেনে এই ৰঙা ৰঙা মাছকেইটা কি মাছ হয় কমেণ্ট কৰি জনাবচোন দেখিছে এয়া অ' মাই গড ইমান মাছ মুড়ি পেলাই দিছোঁ একদম ওচৰলৈকে আহে দেখিছেনে এইবিলাক পুখুৰী পাৰবিলাক সাজি আছে এতিয়া এইবিলাক বলকচোন আমি একবাৰ ওপৰৰ ফালে আৰু এটা ৰাম আছে তাত ৰামটো দেখাই দিওঁ আপোনালোকক বঢ়িয়া বনাইছে মানে ৰামটো কিবা মিটিং আছে আজি মানুহবিলাক আহি আছে এয়া মোৰ মানুহজনী প্ৰসাদ খাই আছে এইফালে ওপৰৰ ফালে যাব লাগিব এয়া মন্দিৰ কৈ আছে ভিডিঅ' দেখিছেনে এয়া প্ৰসাদ খাব মোকো কৈ আছে ব'লকচোন আমি একবাৰ ওপৰৰ ফালৰ পৰা আহোঁ ওপৰৰ ফালে চাব পাৰিব আপোনালোকে আহিব দেই নিশ্চয় আহিব মনৰ আশা পূৰ্ণ হয় ইয়াতে আহিলে এই ৰাজহাঁহবিলাক দেখিছে পাৰ আছে ৰাজহাঁহ আছে এইটো মেইন মন্দিৰ পদ্মামাৰ মন্দিৰ এই তাত এটা গৰু এটা আছে মানে বনোৱাই তাৰ কাণৰ কাষত যদি মানে কিবা এটা মানে মনৰ ভাৱ কৈ থৈ আহে সেইটো পূৰ্ণ হয় বুলি মানে কয় আৰু এইটো গৰুটো দেখিছেনে এইয়া ৰাজহাঁহ ইফালে ব'লা এডাল গছডাল ডাঙৰ গছ এইটো মুখ্য গেট আমি ইফালে ওলাই যাম এতিয়া বাহিৰত এই ৰামটো দেখিছেনে ইফালে ৰামটো সেইটো এটা পদুম ফুল আছিল বহুত পদুম ফুল ধুনীয়া বনাইছে ৰামটো গৈ আছোঁ এতিয়া এই পিলপিলিকেইখন কিন্তু য'তে ত'তে দেখা পায় দেই পিলপিলি নোহোৱা জেগা কমেই আছে অলপ এই জুবিনদাৰৰ কাষত হেৰি বনাইছে এইটো গুৱাহাৰী আছে এইটো পদ্মা পুখুৰী যদি ধৰি লওক কাছ চাছ পাৰত উঠি যায় তেতিয়াহ'লে ভিতৰত আকৌ আনি কেনে এৰি দিবৰ কাৰণে লিখি থৈ দিছে ইয়াতে আহিলে ভালকৈ পঢ়িব আপোনালোকে এয়া জুবিন দাস আহিয়ে দেখা পাব জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তাতে ৰাখি থৈ দিয়া আছে এখন মোৰ বাইক এইটো মন্দিৰৰ পিছফাল এইটো পদ্মামাৰ আৰু এটা মন্দিৰ আছে তাত জে ৰাম জয় জুবিন দা এয়া ইয়াতে দুৰ্গা পূজা মণ্ডপ হয় এইটো ইয়াতে দুৰ্গা পূজা হয় বহুত ডাঙৰ এৰিয়াটো কিন্তু বহুত ডাঙৰ আপোনালোকৰ চন্দিকা মন্দিৰ গৈছে যদি দেখাই পাইছে চন্দিকা মন্দিৰত পৰা অলপ ডাঙৰ সেয়া জেগাডোখৰ এইবিলাক মিটিঙৰ কাৰণে মানুহ আহিছে এইবিলাক বল্ডাৰবিলাক পেলাই থৈ দিয়া আছে চব এইবিলাক আপোনালোকে আহিলে জোৰাব পাৰিব ইয়াতে জিৰণি চৰা বনাই থৈ দিয়া আছে আমি আগুৱাই গৈ আছোঁ লাহে লাহে আগৰ ভিউটো দেখাব আপোনালোকে কিমান ধুনীয়া সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক এয়া মোৰ মানুহজনী মোবাইলত ব্যস্ত ভাল লাগে এনেকুৱা মন্দিৰত মূৰ্তিটো ইমান ধুনীয়া এইখিনিতে আছিল ভিডিঅ'টো